ভয় লাগে মোৰ সো এটা অকল হিলে আছিল মানে আমি লোকেল I'm happy in your company. ফটো লব কাৰণে গৈছিলো মানে সাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' চাই থাকিব ওয়েলকাম বেক টু মাই চেনেল হেই কি খবৰ আপোনালোকৰ আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ চেম প্লেচ নট চেম প্লেচ মেঘালয় গৈ আছোঁ বাট এইবাৰ যাম লাঞ্চ কৰিবলৈ এমএল কেফে ইয়াৰ আগৰ ব্লগটো শ্বৰ্টটোত মই এমএলএ কেফে গৈছোঁ বিকজ মই এমএলএ কেফে কৈ খুলিছোঁ গম পাইছোঁ এমএল কেফেহে হয় এইটো চ' আহি পাই গ'লোঁ এইটো এমএল কেফে আৰু 2 yearsৰ পৰা আহিম ভাবি কেনে এই ক'ভিডটোৰ কাৰণে আহিব পৰা নাছিলোঁ কোন টেষ্ট কৰতা হে ভাল ভয় লাগে মোৰ চ' এতিয়া টেষ্ট বগেৰা একো নাই কৰোৱা সেইটো কাৰণে আহি আছোঁ শ্বিলং আৰু এতিয়া বহুত ব্লগছ দেখা পাব মোৰ শ্বিলঙৰ চ' এয়া আছিলে লাঞ্চ পৰ্ক ৰিবছ আৰু মাঞ্চাও ফ্ৰাইড ৰাইচ লৈছিলোঁ দেন লেমন এণ্ড মিণ্ট আইচ টি খাইছিলোঁ ইমান মজা আছিলে নহয় দেন ডিজাৰ্টত আছিলে ব্ৰাউনি উইথ ভেনিলা আইচক্ৰীম মোৰ ফেভৰেট আৰু মই জানো চবেই ভাল পাওঁ এইটো খাই দেন লাঞ্চ কৰি মেলি আমি লাইটলুম যাবলৈ ওলাইছিলোঁ যেন আমিতো এমএল কেফেত আছিলোঁ ন তো আমাক সেইটো কাৰণে গুগল মেপে শ্বিলং ভিউ পইণ্ট যোৱা ৰাস্তাটো দেখাইছিলে আৰু সেইফালেতো লাইটলুম ওলাব নোৱাৰি বাট চাইডেৰে এটা ৰাস্তা আছে বুলি দেখাইছে আমি গৈছোঁ ফাৰ্ষ্টৰখিনিতো পূৰা ঠিকে আছিলে বাট পাছৰখিনি যে কেনেকুৱা বেয়া অকল হিলেই আছিলে মানে তাৰপিছত আমি লোকেলবোৰক সুধি মেলি মেইন ৰোডটো ওলালোঁ আৰু কিবাকৈ দেন মেইন ৰোডটো পোৱাৰ পাছত এইটো কোনে খং কৰিব চব পাহৰি গৈছোঁ কিমান বেয়া ৰাস্তা দি আহিছোঁ We're gonna keep it low key, keep it softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves to be free. I never wanna look at a house in the garden, I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. You told me you don't really do commitment, trust me, consider your message received. When you said you couldn't take us too serious. আৰু লাইটলুম আহি পোৱাৰ পাছত তাতে পাৰ্ক কৰিব লাগে পাৰ্কিঙত 50 rupees লয় আৰু অলপ 500 মিটাৰমান ৱাক কৰি আহিব লাগে তো আৰু ইয়াত দেখিছেনে একোৱেই দেখা নাপায় ন বাট কি জমনি একো দেখা নাপায় ষ্ট্ৰেইট গৈ আছোঁ আহিছে দেই ক্লিয়াৰ হৈছে অলপ চিঞৰ হৈছে চবে এয়া ক্লিয়াৰ হৈছে আৰু মই বেয়া দৌৰ দিছিলোঁ চাবৰ কাৰণে আৰু এটা স্পেচিয়েলি মই ফটো ল'বৰ কাৰণে গৈছিলোঁ
ঘূৰি আহিবলৈতো একদমেই মন নাছিলে বাট কি কৰিম আহিবতো লাগিবই ৱে বেক টু হোম আৰু বহুতেতো আহিছেই লাইটলুম বাট যোনে অহা নাই নেক্সট শ্বিলং বা মেঘালয় ট্ৰিপ থাকিলে লাইটলুম আহিব ইমান বেছি পিচফুল আৰু ইমান বেছি ধুনীয়া ঠাণ্ডা গৰম গুৱাহাটীৰ গৰমৰ পৰা মানে সেইদিনাখন কেনেকুৱা গৰম দিছিলে ন তো ডিচিশ্যনটো ভালেই আছিলে আৰু তাতে যোৱা থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু সেইদিনাটো ফ্ৰেণ্ডশ্বিপ ডে আছিলে তো মই আজি লেটকৈ চবকে উইচ কৰি আছোঁ হেপী ফ্ৰেণ্ডশ্বিপ ডে আৰু সেইদিনাখন যে ইমান ভালকৈ গ'ল মোৰ গোটেই দিনটো আৰু সেইদিনাখনৰ পিকচাৰ্ছ আৰু ৰিলছ চাবলৈ মোক ইনষ্টাত ফ'ল' কৰিব আৰু ইউটিউবত লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ' চাই থাকিব থেংক ইউ